মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ মেট্ৰিক পৰীক্ষাৰ বাবে আহিবলগীয়া সায়েন্সৰ সিলেবাস আৰু লগতে থাকিব ব্লুপ্ৰিন্টখন। সো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু চেনেলটো যদি নতুন হয় তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি তাত থকা অল নোটিফিকেশনটো ক্লিক কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। চেপ্টাৰ 1 ৰ পৰা MCQ 3টা দিয়া থাকিব, 4 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 6। চেপ্টাৰ 2 ৰ পৰা MCQ 3টা দিয়া থাকিব, 4 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 7। চেপ্টাৰ 3 ৰ পৰা MCQ 3টা দিয়া থাকিব, 4 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 7। চেপ্টাৰ 4 ৰ পৰা MCQ 3টা দিয়া থাকিব, 5 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 8। চেপ্টাৰ 5 ৰ পৰা MCQ 3টা দিয়া থাকিব, 3 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 7। চেপ্টাৰ 6 ৰ পৰা MCQ 3টা দিয়া থাকিব, 4 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 7। চেপ্টাৰ 7 ৰ পৰা MCQ 2টা দিয়া থাকিব, 4 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 6। চেপ্টাৰ 8 ৰ পৰা MCQ 3টা দিয়া থাকিব, 5 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 8। চেপ্টাৰ 9 ৰ পৰা MCQ দিয়া থাকিব 5টা, 5 মাৰ্কৰ এটা দিয়া থাকিব আৰু 4 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল 14 নম্বৰ থাকিব। চেপ্টাৰ 10 ৰ পৰা MCQ 2টা দিয়া থাকিব আৰু 3 মাৰ্কৰ এটা দিয়া থাকিব, টোটাল থাকিব 5। আৰু বাকি যিবোৰ চেপ্টাৰ আছে 11, 12, 13 এইবোৰৰ লং কুৱেশ্যন আহিব, গতিকে তোমালোকে শৰ্ট কুৱেশ্যনবোৰ পাঁচটাকৈ চাই থবা। গতিকে আজিলৈ ইমানেই, লগ হ'ম অন্য এটা সাবজেক্ট লৈ।